প্ৰাৰ্থিত্ব বিচাৰিছে বিপি দলৰ পৰা। হয়, মই আবেদন পত্ৰ দাখিল কৰিছোঁ। যদি হাগ্ৰামা ছাৰে মোক এইখিনি সুবিধাটো দিয়ে, আমাৰ BTC অঞ্চলত কুৰেশ্বৰ সমষ্টিত কাম কৰি যাবৰ কাৰণে, আগবাঢ়িবৰ কাৰণে, সকলো আমাৰ ৰাইজৰ কাম ভালদৰে কৰিবৰ কাৰণে মই এইখিনি কৰি যাম বুলি মই বিশ্বাস দিছোঁ। কিমান আশাবাদী টিকেট পোৱাৰ? খুবেই আশাবাদী, আৰু যদি ৰাইজে বিচাৰে তেতিয়াহ'লে আৰু বেছি ভাল হ'ব, কাৰণ নিজেও কিছুমান কাম কৰিম বুলি ক'লেও কৰিব নোৱাৰি। ৰাইজেও সেইখিনি মোক ছাপোৰ্টটো দিলে খুব বেছি ভাল হয়। সকলোৰে মই কাম কৰি যাম। যদি টিকেট নাপায় আপুনি বিৰোধী কৰিব নেকি? তেনেকুৱা একো নকৰোঁ, মই বিৰোধী কাম একো নকৰোঁ, তেনেকুৱা একো নকৰোঁ। ছাৰ মহোদয়ে যি বিচাৰে, যিটো ভাল ভাবে সেইটোৱে যাতে। আজিকালি কুৰেশ্বৰ সমষ্টিত কেইজন কেণ্ডিডেট বিচাৰিছে? মই এতিয়ালৈকে তেনেকৈ গম নাপাওঁ, বিশেষ তেনেকৈ ছ'চিয়েল মিডিয়াও খুব তেনেকৈ চাই থকা নহয়। মই নিজৰ কাম নিজে কৰি গৈছোঁ।